নমস্কাৰ ৰাইজ সকল, বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। কাৰণ বহুত দিনৰ পৰা মই সময় উলিয়াব পৰা নাছিলোঁ এটা বিশেষ কাৰণত আৰু আজি তামাম সময় হাতত লৈ আমি দুটা মানে দাদা আৰু মই, খুৰা দাদা হয়, দাদা আৰু মই আহিছোঁ আজি বিশেষ এঠাইলৈ। মানে ঠাইটো হৈছে আপোনাৰ ভূটানৰ পৰা ঠিক 10-15 কিলোমিটাৰমান ভিতৰত। তাত মানে আজি এটা বেলেগ বস্তু আপোনালোকক দেখাম। তো ৰেডি হওক সকলো বস্তু চাবলৈ। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এনেকৈ অলপ দেৰি বাইকত আহি এই জাগাখিনি পাই গ'লো। তো এতিয়া অলপ খোজকাঢ়িব লাগিব। জেগাৰ নাম কি বুলি কয়? মানৰ পিছত আমি জাগাখিনি পাই যাম। খৈবাৰী, কলবাৰী। নামে জাগাই মিলছে কলবাৰী। আৰু এই কলবাৰীতে আছে নেমুৰ বাগান। টেঙাই টেঙা ইয়াতে দেখা পাব। এটা টেঙাটো এটা টেঙা এসাজতে লাগে। নাৰেঙ্গী ষ্টেচনত উঠলো, ষ্টেচনৰ ওচৰতে টেঙা বিক্ৰী কৰি আছে। তাৰপিছত একজন মানুহ টেঙা লাগে আৰে ইছক বাপৰা ঐ, জিকা আৰু ভোলৰ খেতি। মানে ইয়াতে কল, নেমু টেঙা আৰু জিকা ভোল মানে ইয়াতে কি বেঙেনা হেৰি কৰিছে নেকি? এই দেখাই পাব নাই বেঙেনা তলত দেখি সঁচাই কোনোবা খচিছে আৰু এই যে এৰিয়াটো যে দেখিছে আপুনি, মানে এইবিলাক যে গোটেই বন 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 ইমান দূৰ বন, চব মানে এনেকুৱা জিকা আৰু ভোল আৰু পানীলাও, ৰঙালাও নাই, পানীলাও, জিকা, ভোল এইবিলাকৰ খেতি চব। আৰু পানীলাও এই ভোল সেয়া বুঢ়া হৈছে বা ভোল ইমান মস্ত এটা টিপিছা আৰু এইটো বুঢ়া হৈছে, শুকাইছি, সোৱাদ নাই তোৰ। এই আগত নেকি নেমুৰ দে আজি নেমুৱে নেমু আৰু আজি চাৰিওফালে নেমুৱে। আজি নেমুৰ মাজতে সোমাই লম আজি মোবাইল। আজি পকেটত নহয়, আজি আৰু মোবাইলতে এডাল নেমু আৰু এই আগৰ ফালে আজি নেমু টেঙাই টেঙা। তো পিছফালে চাওঁ, ইফালে একদম পুৰা নেমু টেঙাৰে ভাঙি আছে। কিমান মান বিঘাৰ খেতি কৰে ইয়াতে নেমুৰ? মানে আনলিমিটেড খেতি আৰু দে আৰু জিঅ'ৰ আনলিমিটেড পেক, ইফালে মানুহৰ নেমুৰ আনলিমিটেড খেতি। চাপ্লাই দিব পাৰিলে পুৰা পুৰা হেৰি হ'ব। 35 আৰু গুৱাহাটীত তাতে নি বেছে 10 টকা দুটা। জিকা 60 টকা 80 টকা কেজি। এইফালে চাওক, মোৰ কাষত চাওক, টেঙা চাওক এইবিলাক। টেঙা এইটো এটা টেঙাই টেঙা। ইফালে ইমান টেঙা, টেঙাৰ আঞ্জা, টেঙাৰ সাৰ কি খাই। আৰু এতিয়া টেঙা ঘৰত এণ্ট্ৰি মাৰিম, টেঙা গছত। আর জীবন কথা কথা কি টেঙা ইয়াতে হেৰি কৰিব পাৰিলি পানী এক বটলা নিমখ চিঙি আনি চিঙ আৰু ৰখা টেঙা গোল নেমু আছে নেকি? কি টেঙা এইটো? নেমুৱে নাই, এইটো ইলাচি নেমু।
ইলাচি নেমু দাদা ইলাচি নেমু এইটো বেলেগ নেমু মানে আৰু পাতি আছে ইলাচি আছে পাতি কিবাকি আছে এতিয়া নাই নাৰিকলৰ সমান ডাঙৰ কি টেঙা হেৰি বহি চাব লাগিব অ এই দাদা আঁতৰে নেকি এই চিয়া যদি দেখা নাপায় সৰু এইটো এটা মই ছিঙিম টেঙা লাইফত দেখা নাই এনেকে টেঙাৰ বাগান জীৱনত প্ৰথমবাৰ টেঙাৰ বাগান দেখা পাইছো এইটো টেঙা এই মাটিতে পৰি আছে ৰঙালাও লাগে গছ ইয়াতে মানে গছ এনেকুৱাকে টেঙা লাগে গছ মানে একদম হালি আহে টেঙাৰ ঘৰত তো মানে টেঙা একদম মাটি দিয়ে এটা মানে এই ইয়াৰ এইটো ভালে আছে বেয়া এইটো সৰু হ'ব চেন উলিয়ে হ'ল আৰু ইয়াৰ পৰা গুৱাহাটীত গেলি কেনে মজা হ'ব ইয়াতে কেজি 30 টকা আৰু গুৱাহাটীত 10 টকা দুটা বেপাৰী কাৰণে ধনী বেপাৰী একদমে চৰি কেজি 30 টকা নহয় 35 টকা 20 টকাকে লৈ যায় ইয়াৰ পৰা কেজি 80টা টেঙাত 160 মানে এটা 2 টকাকে হ'ব টেঙা ইমান নালাগে ঘৰতো আছে দেখোন আৰু আজি টেঙাৰে আঞ্জা খাম আজি আৰু টেঙা কেনেকুৱা লাগছে ৰুম এটাত আপোনাক পুৰা বন্ধ কৰি থৈ দিছে এচি ৰুমত তাতে দিছে নেমু টেঙাৰ চেণ্ট এনে লাগছি চাৰিওফালে টেঙাই চোন নাহে নে ইয়াতে চোন নাহে চব এই দুটা বঢ়িয়া ডাঙৰ চবৰে ঘৰে ঘৰে টেঙা গছে আছে কি এই জেঠা হ'ব নেকি ইয়াৰ আছে দে এটা দুটা পাইছে আৰু ইনকে টানলে নিচিঙে এনেকে টানি দিলে চিঙি যাব একবাৰতে চিঙি যায় চুঙা নাৰিকলৰ সমান টেঙা হ'ব নেকি পেহা আৰু ঘৰতো আছে হ'ব সেইটো মনত লৈ যাব পাৰিব টেঙাই টেঙা আৰু কাজখানে গুচি যাব দেখোন এনেকে লৈ কেইটামান 20-25 টামান ইলাচি নেমু টেঙা লৈ ললো ঘৰলৈকে নেমু টেঙাৰ চৰ্বত খাব কাৰণে চৰ্বতে খাম আজি আৰু যি গৰম দিছে তো এয়াই আছিল নেমুৰ বাগান আৰু আছে আগৰ ফালে ইয়াতে মানে মানুহৰ ঘৰে ঘৰে নেমুৱে জাগাখিনিৰ নাম কলবাৰী দাদাটো কলৰো কিবা আছে নেকি খেতি এইফালে দেখা পালে দেখোন মালভোগ কল একদম পুৰা বিঘাই বানপানী হোৱাৰ পিছৰ পৰা কল খেতি আৰু লেবু টেঙাই মানে ধান খেতি আৰু নাই ইয়াতে বেছি ইমানখন পাথৰ ধান খেতি দেখা পাইছে নাই তো ইয়াতে ধান খেতি নাই আছে কি মানে চব নেমু আৰু কলৰো কল একদম মালভোগ কল খাতাৰনাক মালভোগ কল জাগাখিনিৰ নাম কলবাৰী ইফালে চাওক এইফালে বেঙেনা খেতি কৰি আছে বেঙেনা তো এনে আহিছিলোঁ ফুৰিব আহি পেলাই কল বেঙেনা খেতি আছে কিবা নেমু খেতি আছে বোলে চাই যাওঁ তো আহিলোঁ তাৰ পৰা নেমু টেঙা লৈ একদম পুৰা একদম তাজা ফ্ৰেছ মাল লৈ আহিলোঁ তো এইটো এটা সৰু ভিডিঅ' আছিল এনে মানে সেই আৰু বহুত দিন আকৌ দিয়াও নাছিল ভিডিঅ' তো আজি ইফালে ফুৰিব যাওঁতে দেখা পালোঁ আৰু আগৰ পৰা গম নাপাওঁ বাগান থকা বুলি তো যাওঁতে তাতে গম পালোঁ যে বাগান আছে বোলে নেমু টেঙা মই বোলো দে এটা নেমু টেঙাৰে এটা ভিডিঅ' বনাই দিওঁ আৰু ইফালে এইবিলাক চাওক নেমু টেঙা ঘৰে ঘৰে নেমু টেঙা তো এইখিনিয়ে আছিলে আজি এটা মস্ত ৰ'দত মস্ত নেমু টেঙা বাগানৰ ভিডিঅ' বাই ৰাইজসকল বাই